সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এফালে চকচোন পুৰা কুঁৱলী পৰি আছে আৰু এফালে ধুন পাপা ভাইটি যাবলৈ ওলাইছে বজাৰলৈ যিহেতু আমাৰ ঘৰত বহুতকেইটা হাঁহ আছিলে সেইকাৰণে বিহু বজাৰ বুলি আজি হাঁহকে বিকিবলৈ যাব ওলাইছে আৰু এফালে চকচোন আমাৰ ঘৰত কিমান কিউট ছাগলী পোৱালি কেইটামান আছে এইকেইজনী হৈছে মাককেইজনী ডাঙৰকেইজনী আৰু এইজনী হৈছে আমাৰ গৰু পোৱালীয়ে গাখীৰ খাই আছে আৰু এইফালে ধুন পাপা ভাইটি বজাৰলৈ যাবলৈ ওলালে তেহেঁতকো অলপ পঠিয়াই মেলি ল'লোঁ ৰাতিপুৱা চাহ তাহ খুৱাই ধুনীয়াকৈ আজৰি কৰি পঠিয়াইছোঁ বাৰু আৰু এইকেইটা হাঁহ চকচোন লগৰকেইটা নিয়াৰ কাৰণে কেনেকৈ দৌৰিছে বহুতকেইটা হাঁহ এতিয়াও বাকী আছে যেনি তেনি মেল খাই গ'ল আৰু চকচোন কিমান কুঁৱলী আজি উৰুকা দি আৰু বজাৰৰ পৰা আহি যিহেতু ভাইটিয়ে পইচা কেইটকামান পালে সেইকাৰণে ভিনিয়েকৰ কাৰণে এটা স্পৰ্টিং আৰু এটা মোৰ কাৰণে ব্লাউজ আনি দিছে আৰু এইফালে আহিলোঁ খানা